ডাঙৰ কথা হ'ল ডাঙৰ কথাটো কেনেকুৱা আজি তেওঁলোক জংঘলত আছিলে তেওঁলোকে মানে নিজৰ জাতিৰ কাৰণে হওক ঠাইৰ কাৰণে হওক কিবা উগ্ৰ পন্থা এটা ল'ব লগা আছিলে সেই পন্থাৰ পৰা ঘূৰি আহি আজি সমাজৰ লগত কাম কৰি আছে এইটো এটা ডেভেলপমেণ্ট আজি কোনো ধৰণৰ হিংসা নাই যেতিয়া 14 চনৰ পিছৰ পৰাই ইয়াত হিংসাটো কমি আহিছে যেতিয়া বিজেপিৰ চৰকাৰ কেন্দ্ৰত আহিছে সেইটো সময়ৰ পৰা বিশেষকৈ ডাঙৰ ডাঙৰ যিটো হিংসা হত্যা সেইবোৰ নোহোৱা হৈ গ'ল তাৰ পিছত যেতিয়া বিটিআৰ চুক্তি হৈ গ'ল সকলো যিমানখিনি উগ্ৰপন্থী আছিলে একেলগে ৰাইজৰ লগত আহি পেলাই মিলাৰ পিছত এতিয়া আমি একেলগে কাম কৰি আছোঁ একেলগে বহি চাহ খাওঁ একেলগে কথা পাতোঁ একেলগে উন্নয়নৰ আমি আলোচনা কৰোঁ গতিকে এইটো এটা উন্নয়ন আজি আমি UPPL বিজেপি আৰু JSPক লৈ পেলাই আমি BTC চৰকাৰখন চলাই আছোঁ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰখন চলি আছে বৰ সুন্দৰভাৱে চলি আছে আজি আমাৰ বিজেপিৰ পৰা যোৱা বহুকেইজনী EM পাইছে JSPৰ পৰা এজনী গৈছিলে তেওঁ EM পাইছে গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াই মানে ভাল জাষ্টিছ কৰি পেলাই চলাই আছে ইয়াত আমাৰ কোনো দ্বিমত নাই আৰু সুন্দৰভাৱে ডেভেলপমেণ্ট যিটো চলিব লগা আছিলে চলিছে কাৰণ মইতো আগত BPFৰ লগত যেতিয়া মিত্ৰতা আছিলে তেতিয়াতো মই আছিলোঁ তেতিয়াতো আমি কোনো ধৰণৰ তেনেকুৱা ভাল এটা ইলেকশ্যনত আমি ভোট দিয়াৰ পৰিৱৰ্তে আমি কোনো এটা সুবিধা লাভ কৰিব পৰা নাছিলোঁ এতিয়াতো আমি EM পাইছোঁ বহুতখিনি সুবিধাই মানে আমাক দিছে গতিকে আমি সুন্দৰভাৱে আৰু আমাক লাগে কি উন্নয়ন লাগে আমাক ব্যক্তিগত কাবাক মানে কিবা লাগে সেইটো নহয় আমাক লাগে সামূহিক উন্নয়ন যেতিয়া সামূহিক উন্নয়ন হ'ব তেতিয়া আমি নিশ্চয় সকলোৱে আমি ৰাইজে ভাল পাব গতিকে মই এটা কথা অনুভৱ কৰিছোঁ যেতিয়া এতিয়া আমাৰ বিটিআৰ চৰকাৰখন এনেকৈ যি ধৰণে চলি আছে এনেকৈ সুন্দৰভাৱে উন্নয়নৰ যিটো ৰাস্তা লৈছে এই ৰাস্তাইদি যদি চলি যায় তেতিয়াহ'লে নিশ্চয় সফলতা আহিব আজি কোৱা কথাটো ক'বই মানে কোনোবাই আজি এনেকুৱা হোৱা নাই মিত্ৰতাত থকা হয়তো আমাৰ কাৰ্যকৰ্তাও ক'ব পাৰে মনত দুখ থাকিব হয়তো গোটেইখিনিক সামৰি ল'ব পৰা নাই যেনিবা কোনোবা এজন বা কোনোবাই এটা ঠাইত বা VCDCক লৈ পেলাই হওক TLCCক লৈ পেলাই হওক বা বিভিন্ন তেনেকুৱা ধৰণৰ কিবা অলপ খেলি মেলি আছে কিন্তু এইটো সৰু সুৰা খেলি মেলি হয় তেখেতসকলে এইটো বোধহয় সময়ত সেই গোটেইখিনি সামৰি ল'ব আমাৰ এটা বিশ্বাস আছে আৰু সুন্দৰভাৱে মিত্ৰতাৰ চৰকাৰ চলি যাব লাগে কাৰণ এতিয়া আমাৰ লোকসভা নিৰ্বাচন আহি আছে আমিতো মিত্ৰতাৰ চৰকাৰ মিত্ৰতা হিচাপে আমি পালন কৰিব লাগিব আৰু মিত্ৰতা আমি তলৰ কাৰ্যকৰ্তাইতো আমি মিত্ৰতা নকৰোঁ মিত্ৰতা কৰিব আমাৰ ওপৰৰ আমাৰ জ্যেষ্ঠজনে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা বা ৰাজ্যিক পৰ্যায়ৰ নেতৃত্বইহে সেই মিত্ৰতা কৰে গতিকে আমি হ'লোঁ দলৰ কাৰ্যকৰ্তা দলৰ যেনেকুৱা নিৰ্দেশ হয় আমি সেই নিৰ্দেশটো পালন কৰিব লাগিব হয়তো কিবা এটা যদি আমাৰ মনত কিবা অশান্তি আহে আমি দলৰ মজিয়াত আমি আলোচনা কৰি পেলাই সেইটো ঠিক ঠাক কৰি ল'ম আমি গতিকে মই ক'ব লগা হ'লে যিটো সামগ্ৰিক উন্নয়ন হৈ আছে আৰু এনেকৈ উন্নয়ন কৰি যাওক আমি ভৱিষ্যতে আমি উন্নয়নে বিচাৰোঁ আৰু আমাৰ বিটিআৰ অঞ্চলটো বিশেষকৈ পাহাৰৰ গুৰিত আছে পাহাৰত গুৰিত থকাৰ কাৰণে বহুত নদ নদী আছে ইয়াত আৰু ৰাস্তা ঘাটবোৰ একেবাৰে জৰাজীৰ্ণ আৰু সেই ৰাস্তা ঘাট বা দলংবোৰ গোটেইখিনি যদি হৈ যায় তে আমি আমাৰ বিটিআৰৰ ৰাইজে সেইখিনিয়ে মানে বিচাৰে ইয়াত কোনো ধৰণৰ আপুনি ৰামদাহাল MLA হ'ব নে MP হ'ব এইটো নিবিচাৰে ইয়াত বিচাৰে মাত্ৰ উন্নয়ন চাওক যেনেকৈ বিটিআৰ চৰকাৰৰ যিটো ফাণ্ড আহে সেই ফাণ্ডবোৰ সুন্দৰভাৱে ইউটিলাইজ হৈ আছে আৰু চাওক আজি মাত্ৰ 2.5 বছৰ হৈছে নতুন চৰকাৰ নতুন ধৰণে আগবাঢ়ি গৈ আছে আৰু যিমানখিনি যিমানবোৰ কৰি আছে আজি বিটিআৰ অঞ্চলত কৰিব লগা বহুত আছে একেলগেতো গোটেই যাদুৰ দৰে কাম নহয় গতিকে যেনেকৈ ধৰণে অলপকৈ আগবাঢ়ি গৈ আছে স্কুল কলেজ হস্পিটেলৰ পৰা
আমাৰ যিমানখিনি হ'ব লাগে আজি মেডিকেল কলেজ আমি তামোলপুৰত পাইছোঁ এইটো আমাৰ ডেভেলপমেণ্ট আমাৰ বিভিন্ন ধৰণৰ অনুষ্ঠানবোৰ আমাৰ বিটিআৰত আহিছে এইটো আমাৰ উন্নয়ন আমাৰ বিটিআৰৰ ভিতৰত বিভিন্ন ধৰণৰ ৰাস্তা ঘাট ডাঙৰ ডাঙৰ ৰাস্তা আহিছে অসমমালা ৰাস্তা আহিছে বিভিন্ন ধৰণৰ যিটো ডেভেলপমেণ্ট হৈছে সেইবোৰ আমাৰ উন্নয়ন আমি আৰু বিচাৰোঁ আমাৰ এই বিটিআৰ অঞ্চলত বিশেষকৈ বাক্সাৰ এই উত্তৰ অঞ্চল হ'ল আমাৰ খেতি প্ৰধান ঠাই ইয়াত যদি এৰিগেশ্যনত আৰু লাগে সময় আছে সময় যদি অলপ চিন্তা কৰি পেলাই এইবোৰ এৰিগেশ্যনৰ কামখিনি কৰি পেলাই ৰাইজক পানীৰ যোগানৰ যিটো সুবিধা কৰি দিলে আৰু বেছি ভাল হ'ব আমি এইটোৱে কামনা কৰোঁ डिजिटेल बड' निउजनिफ्राय गासैखौबो खुलुमनाय आरो बरायनाय बावहरनाय जाबाय मदद आरो हेफाजाबनि नोजोरजों नोंथांमोननि सेराव दं डिजिटेल बड' निउज वेब पर्टेल सुखु दुखुनि समाव खैदां खैफोदनि समाव नोंथांमोननि राव जानानै ओंखारबोगोन डिजिटेल बड' निउज खौरां दैथायहरनो आरो जोंजों थोंजोङै फोनांजाबनो थाखाय जानबुं दं 6901559919 उदां आरो सैथो खौरां फोसावनायनि थांखिजों नोंथांमोननि सेराव दं डिजिटेल बड' निउज